এইফালে চাওক মই যোৱাকালি ফুড দি আহিলোঁ আপোনালোকে ফুড দিছে নে জনাব। হেল্ল' গাইজ ৱেলকাম বেক টু মাজাতি নিউ ব্লগ। বহুদিন ব্লগ দিয়া নাই, আজি নাই ভাবিলোঁ এটা মই এনে নৰ্মেল ব্লগ দিওঁ। আপোনালোকে ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকিব, মজা পাব। মই এখন দোকান খুলিছোঁ, এইখন দোকান চাওক আপোনালোকে। মোৰ ওচৰত চাওক এটা ভাইটি এটা বহি আছে, দোকান এখন খুলিছোঁ এইখন চাওক। চ' গাইজ এইখন চাওক মই দোকান খুলিছোঁ, এইখন চাওক আপোনালোকে দোকানত মোৰ চব পাই যাব। এই চাওক এইফালে কলম আছে, এইফালে চাওক পাঁচ আছে, বিস্কুট আছে। দোকানখন ইমান ডাঙৰ নহয়, এটা সৰু দোকান। স্কুলখনৰ ওচৰতে দোকান খুলিছোঁ। আপোনালোকে এই চাওক চকপাই আছে, ইয়াত চব আছে বিভিন্ন ধৰণৰ বস্তু। এইটো চাওক চকলেট আছে, এইটো সাধাৰণতে আজিকালি ক'তো নাপায়। এইটো মই আনিছোঁ ডেলি বজাৰৰ পৰা। চাওক এইটো সাধাৰণতে আজিকালি হেৰিত পায়, য'ত আপোনালোকে চেগাৰ, য'ত গাড়ীত মানে বেচে, চেগাৰবিলাকে বেচে, এইটো গাড়ীত পায় এইটো। আৰু মোৰ লগত এটা ভাইটি আছে, এই চাওক। ভাই কি খবৰ? কি নাম তোমাৰ? আৰিফুল হুছেইন। কিমান ক্লাছত পঢ়া তুমি? 6 ক্লাছত। তোমাৰ ৰোল নম্বৰ? 28। আজি স্কুলত ইমান জলদি আহিলে যে কিয়? আজি ক্লাছে নহ'ল, কিয়? বিহুৰ পিছৰ পৰা ক্লাছ হ'ব। এইফালে চাওক মই যোৱাকালি ফুড দি আহিলোঁ, আপোনালোকে ফুড দিছে নে জনাব। তো গাইছ এইটোৱে আছিলে এটা মোৰ নৰ্মেল ব্লগ। আপোনালোকে মোৰ নৰ্মেল ব্লগটো কেনেকুৱা পাইছে জনাব। টাটা বাই বাই।